welcome back my YouTube channel. দোস্ত কথা হ'ল আজি এটা নতুন যাদু লৈ আহিছোঁ। যাদু খেলটো চাই ভাল লাগিলে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। যদি ছাবস্ক্ৰাইব নকৰে মই যাদু খেল দেখুৱাবলৈ মন নাযাব। মই আপোনালোকক ফ্ৰী যাদু দেখুৱাই আছোঁ। যাদুৰ বিনিময়ত মই আপোনালোকৰ পৰা একো বিচৰা নাই, জাষ্ট খালি এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিলে মোৰ যাদু খেলৰ নটিফিকেশ্যনটো আপোনালোকে তাতে আগত পাই যাব। প্ৰথম আপোনালোকে পাই যাব, যাৰ কাৰণে ছাবস্ক্ৰাইবৰ প্ৰয়োজন। দোস্ত কথা হ'ল অকল যাদু চালেই নহ'ব বা মই দেখুৱালেও নহ'ব, আপোনালোকে শিকিব লাগিব আৰু ময়ো আপোনালোকক শিকাব লাগিব। যাদুৰ যিটো কৌশল, যাদু মানে এইটো জানে আপোনালোকে কেৱল 5 আঙুলিৰ কৌশল আৰু প্ৰেম, বুদ্ধি। গতিকে আপোনালোকে হয়তো যাদু চাই ভাবিছে যে কেনেকৈ এইবোৰ সম্ভৱ, আৰু ব্ৰেইন আৰু হাতৰ কৌশলেৰে 5 আঙুলিৰ যিটো কৌশল সকলো সম্ভৱ। আপোনালোকে আচৰিত হ'ব। কেৱল আজিয়ে নহয়, মই লাহে লাহে দিন পাৰ হৈ গৈ থাকিম, নতুন নতুন এটা যাদু লৈ আহি থাকিম, ভয়ানক ভয়ানক যাদু আপোনালোকৰ আগবঢ়াম। তেতিয়া হয়তো আপোনালোকে ভাবিব যে এইবোৰ যাদু শিকিব পাৰিলে ভাল আছিলে। যদি আপোনালোকে শিকিবলৈ মন থাকে তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। মোৰ কণ্টেক্ট নম্বৰ দিয়া আছে ইউটিউবত, মোৰ লগত যোগাযোগ কৰিব। আপোনালোকে হয়তো মোৰ ওচৰলৈ আহিব, মই আপোনালোকক নিশ্চয় শিকাই দিম। ঠিক আছে, এতিয়া আৰু বেছি দেৰি নকৰোঁ, এতিয়া যাদুটো আৰম্ভ কৰোঁ। এতিয়া দোস্ত মোৰ হাতত এখন বেগ আছে। এখন কোনো ফকীৰ বা ভিখাৰীৰ বেগ নহয়, এইটো বেগখন অকণমান লেতেৰা হৈছে। এখন মোৰ যাদুৰ বেগ। এই যাদুৰ বেগখনত হয়তো মই আপোনালোকৰ কাৰণে কিবাকিবি উপহাৰ আগবঢ়াম। আপোনালোকে চাব, আপোনালোকে খুব মনোযোগেৰে চাব, মন দি চাব, চকু দুটা একদম ডাঙৰ ডাঙৰকৈ মেলি চাব, ধৰিবলৈ চেষ্টা কৰিব। মোৰ যিটো টিক্স, টেকনিক আৰু হাতৰ কৌশল আপোনালোকে ধৰিবলৈ চেষ্টা কৰিব। যদি ধৰিব পাৰে আপোনালোকক নিশ্চয় পুৰস্কৃত কৰা। থেংক ইউ। এতিয়া মই যাদুটো আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক দেখুৱাম এই বেগখনত কি আছে। এই বেগখন সম্পূৰ্ণৰূপে খালী, একো নাই। আৰু আপোনালোকে দৰ্শকৰ পৰা আহি হয়তো লাৰি পিটিকি চাব পাৰে, বেগখনৰ ভিতৰত চাব পাৰে যদি কিবা আছে, একো নাই। তো দোস্ত দেখিলে বেগখনত একো নাই। এতিয়া মই যাদু কৰিম। আপোনালোকে যি বিচাৰে মোৰ বেগখনৰ পৰা তাকে উলিয়াই দিম। আৰু যদি ভাল লাগে শ্বেয়াৰ নিশ্চয় কৰিব, লাইক নিশ্চয় দিব। আশা ৰাখিছোঁ। মই যাদু কৰিলোঁ। আপনার জাবরা গিলি গিলি খুব মন কৰোঁ মোৰ এই খালী বেগখনত কিবা কিবি সোমাই কৰোঁ। সেই মন কৰিছোঁ একেলগে তাৰ ৰূপ মনে মনে আহি চব বস্তু সোমাই যোৱা, দৰ্শকক আনন্দ দিব। মই আৰু এবাৰ দেখাইছোঁ বেগখন। তো এতিয়া কথা হ'ল মই যাদু কৰিলোঁ, বস্তু আহিব, আপোনালোকৰ গিফ্ট হিচাপে বস্তুটো দিম। ঠিক আছে?